পুৰা জংলীয়া মুৰ্গী হৈছে না এই পাহাৰত উঠিম যে একদিন তই এতিয়া বৰ্তমান উঠে নেকি নমস্কাৰ গাইছ বহুত দিনৰ মূৰত আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ বহুত দিন মানে ঘৰতে আছোঁ বৰষুণৰ বতৰ আৰু এইপিনে দেখিবলৈ পাইছে আমাৰ আলিবাট কেনেকৈ হৈছে এই যে বটল আহি আছে কেলা আৰু এইফালে বটল ফোন কৰি একদম মানে লাটা পকা নিচিনাকৈ খোজকাঢ়ি আছে লাহে লাহে শামুকৰ নিচিনাকৈ তো ৰাইজ বৰ্তমান আমি আহি পালোঁ এটা কোকৰাঝাৰৰ যিটো মানে শান্তিময় জেগা কোকৰাঝাৰৰ শান্তিময় জেগা জংঘলৰ মাজত আমি বটল আৰু মই আহিলোঁ এইফালে মোৰ বাইকটো এইফালে হ'ল মেইন ৰাস্তাটো যিটো কোকৰাঝাৰৰ পৰা বহলপুৰ ৰাস্তা যায় সেইফালে পৰা আহি আমি হাবিৰ মাজত এইফালে বটল গৈ আছে পূৰা অফ ৰোডিং আগৰ পিনে पूरा स्लिप करे रे जगह सब राइस भुटिया जगह एकदम भयानक আমি আৰু অলপ ভিতৰত সোমালোঁ কি মহক আৰু এইপিনে দুটা ৰাস্তা আছে এইপিনে এটা আছে এইপিনে হৈছে অলপ সৰু চাপৰকৈ পাহাৰ আছে আৰু এইপিনে গ'লে ইপিনে যোৱাৰ পিছতো আৰু ভাল পথাৰ আছে তাতে খেতি কৰা পথাৰ এইপিনেকৈ মানে একদম পাহাৰৰ চাইডে কাষে গৈ একদম হৰিণা কৰি ওলোৱা যায় এইফালে আগতে গৈছিলোঁ চাইকেল দি খৰাংকালিত বৰ্তমানতো বাৰিষা কালে ইমান যোৱা নাযায় জোক মহ বহুত পোক আছে মহ ভৰা মহ মানে মস্কিউটো 2 বছৰ পিছত আহিলোঁ ইয়াতে আৰু একটা লাজ আছোন গিৰি আৰু মই ইয়াতে আহি মানে আমি হাগি গৈছোঁ পুৰা হাগা লাগি আছিল একচুৱেলি এইটো হাবিৰ ওপৰতে বহুতো মানুহ মানে নিৰ্ভৰশীল হৈ আছে বহুত মানুহ ইয়াতে খেতি কৰে বহুত মানুহে ইয়াৰ পৰা মানে বনৌষধি যিবিলাক বনত ঔষধ থাকে বনৌষধি নে কি কয় এইটো অসমীয়াত ক'লে কি কয় মানে মেডিচিন হাৰ্বছ বস্তুবিলাক ইয়াতে থাকে বহুতো ধৰণৰ আছে 101 বিধ আছে বোলে এইটো জংঘলত শুনিছিলোঁ মই আৰু মানুহক যিটো ভাত চাত ৰান্ধিবলৈ ইন্ধন লাগে খৰি ইয়াৰ পৰাই ওচৰৰ মানুহবিলাকে সংগ্ৰহ কৰে গতিকে হাবি থকাটো মানুহৰ কাৰণে ভাল আৰু হাবি কাটি লাভ নাই ধ্বংস কৰি লাভ নাই হাবি থাকিব লাগে হাবি থাকিলে আমি অক্সিজেন পাম আৰু ওচৰৰ বতৰবিলাকো হাজাৰ গৰম হওক ইয়াতে অলপ ঠাণ্ডা কোকৰাঝাৰ গৰম হ'লেতো আমি ইয়াতে আহোঁ ৰিলেক্স কৰিবলৈ বহুত ঠাণ্ডা ঠাই হয় অলপমান এইটো কি ফুল হয় এইটো হৈছে বিষাক্ত ফুল পাহাৰত আহি যি টি বস্তু মানে এনেকৈ ছিঙাব নাপায় আৰু পৰাপক্ষত মানে নাখাব ওচৰতো নাযাব কিছুমান এনেকুৱা গছ আছে না ওচৰত গ'লে দেহত মানে পুৰা খুজতি উঠে ৰাইজ আপোনালোকে জানেনে এই যে লাজুকী লতাটো আছে ইয়াৰ যিটো ফুল আছে হা এই ফুলটো যদি আপোনাৰ মানে কাণ পানী সোমাই কাণ পাকিছে তেনেহ'লে এইটো ফুল 3টা ফুল ল'ব আৰু ইয়াৰ ৰসটো কাণৰ ভিতৰত সোমাই দিব ঠিক হৈ যাব এইটো মানে এটা ওঝাই মোক কৈছিল ময়ো ট্ৰাই কৰিছোঁ প্ৰমাণ পাইছোঁ সেইকাৰণে আপোনালোকক কৈ আছোঁ এইটো এটা ভিডিঅ'ৰ জৰিয়তে আপোনাক মানে এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ পুৰা জংলীয়া মুৰ্গী হৈছে না এই পাহাৰত উঠিম যে একদিন তই এতিয়া বৰ্তমান উঠে নেকি বৰ্তমান নহয় বৰ্তমান পাহাৰত উঠাটো মানে একদম বেয়া
এনেতো মাটিবিলাক টাৱাৰ নাই পাহাৰততো বেছিভাগ মানে এই লাল মাটিয়ে হয় পূৰা শ্লিপ কৰে আৰু জোক মহ এইবিলাক থাকে আৰু এই মালটোও থাকে গতিকে এতিয়া উঠাটো মানে অলপ কিবা উঠিব লাগে বহাগৰ টাইমত বুজিছা এপ্ৰিল মাহত এইবিলাক চাফ চিকুণ থাকে তেতিয়াহে উঠিব লাগে পাহাৰত এতিয়া উঠিব নালাগে পাৰাপক্ষত কৈ আছোঁ মানে অসমৰ পাহাৰত আৰু বাকীবিলাকৰ পাহাৰতো এনেকুৱা গছ গছনি নাই খালি জংঘল বলক তেতিয়াহ'লে আমি তেতিয়াহ'লে আমি এতিয়া ঘৰত গৈ থাকোঁ কিমান আৰু জংঘলত থাকি মহৰ কামত খাই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবটো কৰিবই যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব এটাকে আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিছে